হাই মিতুল স্যার তো বাহিৰত পৰিৱেশ স্যার বাহিৰত আজি মানুহ অলপ বেছি গৈছে স্যার আপোনাৰ লগ কৰিব কাৰণে স্যার এটা কাম কৰ মই বেছি এপইণ্টমেণ্ট নলওঁ হয় 3-4টা একদম সিলেক্টেড মানুহ মোৰ তাতে পঠাই দে ঠিক আছে মই মাতিছো স্যার হয় এজনকৈ আহিব দিব দেই ঠিক আছে হয় আহিব দিয়ক স্যার নমস্কাৰ নমস্কাৰ ভালে আছ আছো স্যার কি নাম তোৰ মোৰ নাম ধ্ৰুৱ শইকীয়া স্যার ধ্ৰুৱ শইকীয়া জি স্যার ক'ত থাক মোৰ নলবাৰীত স্যার ঘৰ নলবাৰীত না তই তোক কি প্ৰব্লেম লৈ আহিছ স্যার মই সৰুকৈ এখন গৰু ফাৰ্ম আছে স্যার তোৰ গৰুৰ ফাৰ্ম আছে হয় স্যার তই এতিয়া মোৰ তাতে কিয় আহিছ স্যার মোৰ গৰু কম হৈছে স্যার এতিয়া চাই দেখিছো যে ৰাজ সাহায্য দি আছে গৰু ফাৰ্মৰ নামত তই মিতুল স্যার ইয়াৰ এপইণ্টমেণ্ট কোনে ঠিক কৰিছিল স্যার বেছিভাগ স্যার তেনেকুৱা মানুহ আহিছে স্যার তোক মই কি সুধি আছো যে ইয়াৰ এপইণ্টমেণ্টটো কোনে ঠিক কৰিছে স্যার মই ৰাখিছিলো তই কিয় ৰাখিছ স্যার বহুত তই খালি গোটেই অসমখন গৰু গৰু হৈ আছে ভাই তহঁতি খালি গৰু ইয়াতো গৰু স্যার দুটা যদি কমসে কম যদি দি দিয়ে দুটা ৰাজ সাহায্য লাগে জি স্যার খালি তোক গৰুৰ ফাৰ্মৰ লগত গোটেই মানুহবিলাক পাগল হৈ আছে ভাই আৰু তইতো ভাই নিজে জানিব লাগে তই কিবা অলপ পজিটিভ এপইণ্টমেণ্ট ৰাখ ভাই তাতে গৰুৰ ফাৰ্ম কিমান গৰু আছে তোৰ এতিয়া স্যার 3-4 মান আছে 3-4 গৰু এইটো ফাৰ্ম বুলি কয় স্যার তেনেকে চলি আছো আৰু তেনে নিবনুৱা স্যার আৰু কি কৰিম আৰু স্যার তই ইয়াত তই কথা শুনি আছ তই এপইণ্টমেণ্ট দিছ ন ইয়াক হয় স্যার তোৰ 3-4 গৰু আছে তই মোক কৈ আছ যে তোক ৰাজ সাহায্য লাগে জি স্যার তাৰ মানে অসমত এতিয়া এটা ট্ৰেণ্ড চলি আছে কাৰোবাৰ ঘৰত গৰু থাকিলেও ৰাজ সাহায্য লাগে এতিয়া স্যার শুনি আছো ৰাজ সাহায্য দি থকা বুলি সেইকাৰণে আপোনাৰ ওচৰত আহিছো সেইকাৰণে তই 3-4 গৰু তোৰ তাতে আছে আৰু তই ৰাজ সাহায্য বিচাৰি মোৰ তাতে আহিছ স্যার যদি দি দিয়ে আৰু বহুত উপকৃত হ'ম স্যার তোৰ এতিয়া ফাৰ্মত 3-4 গৰু আছে না হয় স্যার 3 না 4 একদম খাটাংকে ক 4 স্যার তোৰ মই হিচাপটো লৈ আছো কি নাম ধ্ৰুৱ শইকীয়া জি স্যার ক'ত ঘৰ নলবাৰী বাৰু হ'ব তোক এতিয়া কিমান ৰাজ সাহায্য লাগে শুনিতো আছো স্যার 50 লাখ কৈ দিছে মোক তোক এতিয়া 50 লাখ লাগে না স্যার মোক 4 গৰু 40 লাখ টকা দিলেই হ'ব তাৰ মানে মিতুল তই এনেকুৱা মানুহক এপইণ্টমেণ্ট দি আছ যে এই 4 গৰু পুহিছে ঘৰত কৰবাত নিউজত দেখিছে 50 লাখ টকা সাহায্য তই ইয়াক পাৰ গৰু 10 লাখকৈ লাগে হয় স্যার তোৰ একদম মাথা চাথা পুৰা ঠিক আছে না স্যার যদি সাহায্যটো দিয়ে মই স্যার কিছু উন্নত কৰিব পাৰিম আরে ভাই সাহায্যতে লাগি আছে ভাই ইয়াক কি কৰা যায় তই আৰু মোৰ তাতে ইয়াতে আৰু কোনো গৰুৰ কথা লৈ কোনো মানুহক এপইণ্টমেণ্ট নকৰিবি তই যি কৰিলি অলৰেডি হৈ গ'ল আৰু ইয়াত যাতে মোৰ ৰুমত যাতে গৰু শব্দটো উচ্চাৰণ নহয় হ'ব মিতুল আৰু তই ভাই ইয়াৰ পৰা ভালে ভালে যা তই গৰু ফাৰ্ম খুলি আছ একদম বন্ধ কৰি দে মই কৈ আছো যে গাঁৱে গাঁৱে গাহৰি ফাৰ্ম হ'ব লাগে তই গাহৰিৰ ফাৰ্ম খোল স্যার চেষ্টা কৰিম তই পাৰিবি নে নোৱাৰ স্যার চেষ্টা কৰিম স্যার চেষ্টা কৰিবি তই যদি গাহৰিৰ নোৱাৰ তই হাতীৰ ফাৰ্ম খোল সিংহৰ ফাৰ্ম খোল যি ফাৰ্ম খোল খুলি দে মই তহঁতক ৰাজ সাহায্য দি দিম কিন্তু গৰুৰ ফাৰ্ম লৈ মোৰ তাতে নাহিবি হ'ব আৰু তোৰ গাঁৱত যদি কোনোবা নিবনুৱা নলবাৰীত আছে তেহেঁতক কৈ দিবি যে মোৰ তাতে যাতে গৰুৰ ফাৰ্মৰ কথা লৈ নাহে হ'ব স্যার হ'ব বাকি সাপ খোলে নেউল খোলে হাতী খোলে যিমান খুলিব পাৰে চব খুলিব তই হাতীৰ পাৰিবি নেকি মই নোৱাৰিম স্যার হাতী তই চেষ্টা কৰিছা যদি হাতী লাগে তই মিতুল আমাৰ চিৰিয়াখানাৰ হাতী 4টা ইয়াক দি দিবি তই পাৰিবি বাবা একদম স্যার মই চেষ্টা কৰি চাম এবাৰ দুইটাই লাভজনক গাহৰিটো লাভজনক আৰু চা বাবা তই ৰাজ সাহায্য বিচাৰিলে 4টা গৰুত খুব বেছি 4,000 হয় না নহয় কিন্তু তই যদি হাতীটো কৰ মই অলপ বেছিকৈ কৰি দিম হ'ব স্যার হ'ব স্যার তো আমি হাতীৰ কাৰণে আমি কলগছ চলগছো আছে তো এইটো ধুনীয়াকৈ কৰিব পাৰিবি হ'ব তোৰ যি জন্তু জীৱ জন্তুৰ ফাৰ্ম খোলা একদম আহি যাবি কিন্তু গৰুৰ কথাত যদি নেক্সট টাইম মোৰ তাতে আহ একদম ঠেং ভাঙি দিম তোৰ নাহো আৰু হ'ব একদম নাহিবি নাই বাবা আৰু এইবিলাক নিউজ চিউজ বেছি চাই নাথাকিবি তাতে এইবিলাক এনেই মিছামিছি 40 বাৰ 50 বাৰ নিউজ কৰে কোনো কাম নাই হ'ব হ'ব তোৰ গাহৰি ফাৰ্ম খাটাং কি নাম
ধ্ৰুৱ শইকীয়া ধ্ৰুৱ মিতুল ছাৰ, মই তাৰ নামটো লিখি ল এড্ৰেছটো ফোন নম্বৰটো তই মিতুলৰ লগত কণ্টেক্ট কৰি ল'বি মই তোক অলপ ভাল জাতৰ গাহৰি হ'ব ছাৰ হ'ব। মই চাই ল'ম ছাৰ তই ভাল জাতৰ গাহৰি তোক 20 জনী দি দিম তই মতা গাহৰি লাগিব নে মাইকী লাগিব ছাৰ দুয়োটাই লাগিব মতাও লাগে মাইকীও লাগে তেতিয়া প্ৰডাকশ্যনটো হ'ব না হ'ব ছাৰ তো ঠিক আছে হ'ব 10টা মতা দি দিম আৰু 10টা মাইকী দি দিম হ'ব ছাৰ হ'ব হ'ব ছাৰ দে, যা বাবা যা তই খালি দে, এটা হেণ্ডশ্বেক কৰি যা বাবা তই যা হ'ব ছাৰ কিন্তু এই গৰুৰ ফাৰ্ম লৈ মই নেক্সট আকৌ কৈ আছো ইয়াতে জোন আহিব নেক্সট টাইমৰ পৰা একদম ঠেং ভাঙি দিম মই নাই বাবা যা মিতুল ছাৰ তই এইটো বেয়া কাম কৰি আছ নহয় ছাৰ মই বাহিৰত তই নহয় বাহিৰততো বাদ দে তই আজিৰ প্ৰেক্ষাপটত হয় তই এই অকল গৰু কিয় কৰি আছ ছাৰ বাহিৰত বহুতে তই গৰু ফাৰ্মৰ মানুহকেইটা তই মোৰ তাতে কিয় আহিব দিছ নাই ছাৰ মই এবাৰ ৰিজেক্ট কৰিম ছাৰ তহঁতিৰ জেনেৰেল নলেজ বোলা বস্তুটো আছে নে নাই ছাৰ ক্ষমা কৰিব ছাৰ এতিয়া মই আৰু কোন আছে মাত হয় ছাৰ মই মাতি আছোঁ হয় আহিব দিব হয় ঠিক আছে ছাৰ নমস্কাৰ নমস্কাৰ দে কি নাম তোৰ বাবা ছাৰ মোৰ নাম সৌৰভ বৰা সৌৰভ বৰা ক'ত থাক ছাৰ তই মই নলবাৰী নেকি নগাঁও ছাৰ নগাঁও হয় তই ইয়াতে কি কামত আহিলি ছাৰ মোৰ এখন ফাৰ্ম আছে তোৰ মই ফাৰ্ম আছে, ব্যৱসায়ী। তোক চাগে ৰাজ সাহায্য লাগে হয় ছাৰ হয়নে হয়। তই এই গৰুৰ ফাৰ্ম আকৌ কিয় আহিল মিতুল নাই ছাৰ আপুনিতো বাহিৰত বেলেগ ফাৰ্মৰ কথা কৈছিলে ছাৰ মোৰ গৰু ফাৰ্ম নহয় মোৰ নাই, বাবা ৰখ তোৰ গৰুৰ ফাৰ্ম আছে নে বেলেগ কিবা তই ইয়াতে গৰুৰ ফাৰ্মৰ নামত মোৰ তাতে নাহিবি তই মই কি কৈ আছো বুজি আছ হয় তোৰ যদি গৰুৰ ফাৰ্মৰ কাৰণে আহিছ দেন তই চিধা ওলাই যা নহয় ছাৰ মোৰ ছাগলী ফাৰ্ম তোৰ ছাগলীৰ ফাৰ্ম হয় তই ইয়াত অলপ নাৰ্ভাছ কৰিছে ই বাবা কি সঁচা কথা ক তই সঁচাকে কওক। তই ইয়াতে আহোঁতে মোৰ কিবা এটা গোন্ধ এটা পাই আছো যে গৰুৰ ফাৰ্ম তাতে ক তই নাৰ্ভাছ কৰিব নালাগে বাবা একদম সঁচা কথাটো ক তই গৰুৰ ফাৰ্ম নে ছাগলীৰ ফাৰ্ম ছাৰ একচুৱেলি মই আহিছিলোঁ গৰুৰ ফাৰ্ম বুলি এইটো মিতুল গম পালি কিন্তু- তই মিতুল ছাৰ। তই ছেকেণ্ড টাইম গৰুৰ ফাৰ্ম কেনেকে সোমালি ইয়াতে ছাৰ বাহিৰত চাগে মোক মিছা কথা ক'লে ছাৰ ছাৰ নহয় তই ক কি হ'ল তই কথাটো ক তই মোকতো আহি ফাঁকি দিলি তই ছাগলীৰ ফাৰ্ম বুলি বাহিৰত ছাৰ আপুনি ইয়াত এজন সোমাইছিলে যে আগৰজন আগৰজন এই গৰুৰ ফাৰ্ম লৈ হয় আহ ছাৰ তেখেতে ক'লে অকণমান গৰুৰ ফাৰ্মৰ কাৰণে আপুনি গালি দিছে বুলি ক'লে সেইকাৰণে ছাগলী ফাৰ্ম বুলি মিতুল ছাৰ তই ক'ত কেছটো লাগি আছে দেখিছ হয় ছাৰ মই বুজি পাইছোঁ ছাৰ তই এইবাৰ একটা কাম কৰ তই ইয়াতে ফাৰ্ম বুলি যোনে আহে তাকে বন্ধ কৰি দে হ'ব ছাৰ হ'ব তই ইয়াতে তহঁতিৰ বিশ্বাস নাই তহঁতি তাৰ পৰা সোমাই আহিছ গৰুৰ ফাৰ্ম বুলি আৰু ইয়াত ৰুমত সোমোৱাৰ লগে লগে কৈ আছ যে মই ছাগলীৰ ফাৰ্ম তোৰ গৰু কিমান আছে তাতে ছাৰ এতিয়া 4টা আছে তই এতিয়া 4টা আছে তই মাতটো সৰু কিয় হৈছে ভাই অলপ ভাল ভইচত ক না অলপ গপচত ক মোৰ তোৰ ওপৰত সন্দেহ আছে তোৰ নগাঁও না তোৰ MLA ক মই ফোন লগাম এতিয়া তোৰ এতিয়া ছাগলী কৰিবি নে গৰু কৰিবি ছাৰ ছাগলীয়ে কৰিম ছাগলীয়ে কৰিবি ঠিক আছে অলপ লাইনত আহি আছে হয় ছাৰ তই এতিয়া কিমানজনী ছাগলী আছে তোৰ ছাগলী এতিয়া বৰ্তমান তোৰতো গৰুহে আছে ছাগলীটো নাই ছাৰ এতিয়া গৰু কেইটা ছাগলী কেনেকে বনাবি তই ছাৰ ছাগলী ফাৰ্মটো মই নতুনকে খুলিম বুলি ভাবিছো আৰু তাৰ কাৰণে ছাৰ ৰাজ সাহায্য লাগে ছাৰ হয় নাই তই ছাগলীৰ ফাৰ্ম খোলাই নাই তই চিধা নিউজত দেখি গুচি আহিছ যে মোক ৰাজ সাহায্য লাগে মই কি এটা ধৰ্মশালা খুলি ৰাখিছো নেকি যে তই নগাঁৱৰ পৰা ইয়াতে দৌৰ মাৰি আহিলি তই ছাগলীৰ ফাৰ্ম খোলাই নাই তোক ৰাজ সাহায্য লাগে মিতুল ছাৰ এই মানুহবিলাকৰ হৈ আছে কি ভাই খালি টিভিটো চাব আৰু ৰাজ সাহায্য বিচাৰি ইয়াতে আহি